নমস্কাৰ। আপুনি জীৱনত এটা ভালকৈ ঘৰ বনাম বুলি কিছু পইচা সাঁচি থৈছিল বহু দিনৰ পৰা, কিন্তু এনেকুৱা এটা দুৰ্ঘটনা ঘটিল, চিকিৎসা কাৰণত আপোনাৰ তাৰ বহুতখিনি পইচা নাইকিয়া হৈ গ'ল। শেষত আপোনাৰ কি হ'ল যে মনত এটা বেদনা আহিল, আশাহত হ'ল, মনটো ভাল নালাগিল, বহু দিনৰ কাৰণে আপুনি সেই কথাটোকে ভাবি থাকিল, নহয় জানো? কিন্তু আপুনি এই যে আপোনাৰ ঘৰ বনোৱাৰ কাৰণে পইচাখিনি ৰাখি থৈছিল, চিকিৎসাৰ কাৰণে গ'ল, তাৰ পাছত আপুনি ঘৰটো বনাব নোৱাৰি বা তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব নোৱাৰি যে মনটো বেদনাৰ মাজত ৰাখিলে, সেইটো কৰা উচিত নে? আজি এই ভিডিঅ'টো এই সম্পৰ্কতে। হয়, এনেকুৱা ধৰণৰ ঘটনা মানুহৰ জীৱনত ঘটেই। কোনো মানুহেই এনেকুৱা ধৰণৰ ঘটনাৰ পৰা আঁতৰি থাকিব নোৱাৰে। আশা কৰে কিবা এটা, হৈ যায় কিবা এটা। আৰু মানুহে কি কৰে, এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ পাছত এটা কথা মনত ভাবি লয় যে মানুহে জীৱনত আশা কৰিবই নালাগে। আশা কৰিলে এনেকুৱা ধৰণৰ বহুত মনটো বেয়া লাগি যায়। কিন্তু মই আজি আপোনালোকক ক'ব খুজিছোঁ, এই যে আশা কৰিলে মনটো বেয়া লাগি যায়, ভবামতে নহয়, সেইটো আচলতে ভাবিব নালাগে। কিয়? আশা কৰা বেয়া নহয়, কিন্তু যেতিয়া নঘটে বা মানুহে আশা কৰা মতে নাপায়, তেতিয়া হতাশ হোৱাটোহে আচলতে বেয়া। মই আচলতে এনেকৈ ক'ব বিচাৰিছোঁ যে আশা কৰা বেয়া নহয়, মানুহে জীৱনত আশা কৰিবই লাগিব, কিন্তু ভবামতে যদি নঘটে, তাৰপিছত মানুহে মনটো বেয়া কৰাটোহে বেয়া কথা। আপোনালোকে ভালকৈ ভাবি চাওক যে আশা নকৰিলে জানো আমি জীয়াই থাকিব পাৰিম? আমাৰ কিবা এটা স্বপ্ন থাকিবই লাগিব। স্বপ্ন থাকিলেহে আমি আচলতে কিবা এটা কামত শ্ৰম কৰিব পাৰিম বা আগুৱাই যাব পাৰিম। আমাৰ মনটো আছে যেতিয়া, আমি নিশ্চয় আশা কৰিবই লাগিব, কাৰণ আমাৰ আশাবোৰ সদায় মনৰ লগত জড়িত। মনেতো বহুত কিবা কিবি বিচাৰে। গতিকে ভাবিছোঁ বা আপোনালোকক ক'ব খুজিছোঁ যে আশা কৰাটো বেয়া নহয়। আপোনালোকে যিমান পাৰে সিমান আশা কৰিবই। মানুহে আকাংক্ষাৰে, আশাৰেই চলি থাকে। কিছুমান মানুহৰ ক্ষেত্ৰত আকৌ এনেকুৱা ঘটনা ঘটে যে তেওঁলোকে আশা কৰা মতে যি ভাবিছিল, আশা কৰা মতে যি হোৱাটো বিচাৰিছিল, সেইটো নহ'ল। নোহোৱা কাৰণে তেওঁলোকে কি কৰে, তেওঁলোকৰ আচলতে মনোবলটো বহুত বেছি। মানে তেওঁলোকে তেতিয়া কি কৰে যে আশা কৰা মতে যিহেতু নহ'ল, গতিকে এটা বিকল্প চিন্তা কৰক। ধৰি লওক আপুনি যিখিনি পইচা সাঁচিছিল ঘৰটো বনাবৰ কাৰণে, কিন্তু নহ'ল, তাৰ ফলত আপুনি মন নামাৰি এটা বিকল্প চিন্তা কৰক। মানে বিকল্পটো চিন্তা কৰিলে আকৌ জীৱনৰ কাৰণে এটা সংগ্ৰাম, আকৌ তেতিয়া আপোনালোকে তাৰ লগত আশা ৰাখিব। মই আচলতে ভিডিঅ'টোত ক'ব খুজিছোঁ যে আশা ৰাখিবই আপোনালোকে জীৱনত, আকাংক্ষা ৰাখিবই। তেতিয়াহে আপোনালোকে ধৈৰ্যৰে আগবাঢ়িব পাৰিব। তেতিয়াহে আপোনালোকে আপোনাৰ যি শ্ৰম, সেই শ্ৰম খুব বিশেষভাৱে মনোনিৱেশ কৰিবলৈ আগবাঢ়িব পাৰিব। নহ'লে যদি আশাই নাথাকে, আপোনাৰ মনত যদি স্বপ্নই নাথাকে, তেনেহ'লে আপুনি কোনো এটা খোজ আগুৱাই যাবৰ কাৰণে কেতিয়াও মনত বল নাপাব। বিজ্ঞানীসকলৰ ক্ষেত্ৰত আপোনালোকে চাওক যে তেওঁলোকে যেতিয়া লেবৰেটৰীত কিবা কিবি ব্যস্ত হৈ থাকে দিনৰ পাছত দিন, তেওঁলোকে এটা আশা ৰাখে। মানে ইয়াৰ ফলটো কেনেকুৱা হ'ব তেওঁলোকে ভাবে, আৰু সেইটো নাভাবিলে তেওঁলোকে গৈ সেই চূড়ান্ত বিন্দুটোত উপনীত হ'ব নোৱাৰে। তেনেকৈতো বহুত বিজ্ঞানীয়ে আমাক চমক হ'ব পৰাকৈ বহুত আৱিষ্কাৰ কৰি পেলালে। ইয়াৰ আচলতে অন্তৰালত, এই অধ্যৱসায়ৰ অন্তৰালত, চেষ্টাৰ অন্তৰালত মানুহৰ আশা থাকে, আকাংক্ষা থাকে। সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকে শুনাৰ পাছত এইটো নিশ্চিত হওক যে আশা কৰাটো বেয়া নহয়, কিন্তু আশা কৰা মতে যদি নাপায়, তেতিয়াহে আচলতে বেয়া। তেতিয়া মানুহে সেই মনোবেদনা ইমান বেয়াকৈ লয়, এটা সময়ত সেই পৰিস্থিতিটোৱে মানুহক বহুত বেয়ালৈ লৈ গুচি যায়, আৰু মানুহ আচলতে কি হয়, ভাগি পৰে। ধন্যবাদ। আজি এই কথাটোকে আপোনালোকক ক'বলৈ মই আহিছিলোঁ। ইমানতে সামৰি